হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নীলাচাম। আজি আমি দেখুৱাবলৈ লৈছোঁ যোৱাকালি হৈ যোৱা ধুমুহা কেনেকুৱা আছিল, কিমান ভয়ানক আছিল এই ধুমুহাজাক আৰু বতাহ। এটা আমি সৰু ভিডিঅ' দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাব যোৱাকালি বতাহজাক কিমান ডাঙৰ আছিল। এয়া যেন এক আৰম্ভণি প্ৰকৃতি ধ্বংসৰ এনেকুৱা লাগিছে। এই বতাহজাকে তাকে প্ৰমাণ কৰিছে, কোনো বাহিৰত ওলাব পৰা নাই। প্ৰায় আধা ঘণ্টামান ধৰি এই বতাহজাক বলি আছিল। তাৰে কিছু ভিডিঅ' মই সংগ্ৰহ কৰি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে জাষ্ট অনুমান কৰক এই বতাহজাক কিমান ভয়ানক আছিল। হাই ফ্ৰেণ্ডছ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় নিশ্চয়। যদি ভাল পায় তেনেহ'লে মোৰ এই ইউটিউব চেনেল নীলাচাম ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। আৰু যদি আপোনালোকে নতুন ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে সোনকালে মোৰ এই ইউটিউব চেনেল নীলাচাম ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। উলিয়াই দিগদাৰ আৰু এনেকুৱাকৈ আহিছে বতাহ, এনেকুৱাকৈ বস্তু আনিলে।